তেখেতসকলৰ ভিতৰত আৰু কি গেলা পচা আছে আমি বিটিচি বাসী এতিয়া নাজানা নহয়, আমি সকলোৱে জানো। কোনো মিলজুল নাই সিহঁতৰ মাজত। ইয়াৰ কাৰণে সেই ইলেকশ্যনত JSP হীৰা চৰণীয়াই যদি মিত্ৰতা স্পিৰিটটো যদি ৰাখিব লাগে, তেখেতসকলৰ যিটো 4টা পলিটিকেল গ্ৰুপ আছে ইয়াৰ কমন কেণ্ডিডেটহে হ'ব লাগিছিল। কিন্তু হীৰা চৰণীয়াই ইতিমধ্যে ডিক্লেয়াৰ কৰিছে এই মিত্ৰতাৰ কথা নামানে, নিজাববীয়াকৈ ইলেকশ্যন খেলিব বুলি ডিক্লেয়াৰ কৰিছে। গতিকে ইয়াৰ মিত্ৰতাৰ যিটো স্পিৰিট অলৰেডি ভাঙি গৈছে। এটা পাৰ্টিয়ে পলিটিকেল পাৰ্টিয়ে যেতিয়া মিত্ৰতা এৰি যায় তেতিয়াহ'লে এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াত UPPL আৰু BJP এই দুটা পাৰ্টিহে আছে। UPPLক কোনেও ভোট নিদিয়ে। আজিৰ দিনত মই বড়ো ল'ৰা, বড়ো মানুহ হৈ পেলাই মই ক'ব পাৰোঁ, আপোনালোকে বড়ো ল'ৰা আছে ইয়াত, আপোনালোকেও ক'ব পাৰে 70 to 75% বড়ো মানুহে BPFক ভোট দিবৰ কাৰণে এতিয়া সাজু হৈ আছে। 70 to 75% আমি পাম BPFে, যি বাকী থাকে 25% UPPLে পাব পাৰে। তাৰপিছত আমি জানো BTC বাকী বড়োৰ বাহিৰে অন্য জাতিৰ মানুহে UPPLক কেতিয়া ভোট দিব নোখোজে, তেখেতসকলে ভোট নিদিয়ে UPPLক। এতিয়া ৰখি আছে BJPৰ সমৰ্থন, BJPৰ দ্বাৰা হিন্দু ভোট হোৱাৰ আশা UPPLৰ নেতাসকলে আশা কৰি আছে। কিন্তু আজি আপোনালোকে দেখিব BTC বাকী এই হিন্দু, এই মুছলিম, এই খ্ৰীষ্টান, এই শিখ, এই বাথৌ ব্ৰহ্ম কিবা বৌদ্ধিজমৰ এই কথাটো আমি বিশ্বাস নকৰোঁ। BTCত আমি বিশ্বাস কৰোঁ প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ৰাজনৈতিকভাৱে সামাজিকভাৱে একত্ৰিত হোৱাটোহে বিচাৰে। জাতি লৈ পেলাই বিভাজন, ধৰ্ম লৈ পেলাই বিভাজনটো BTC বাকীয়ে কেতিয়াও নিবিচাৰে। গতিকে হিন্দু হ'লেও BPFক ভোট দিব, মুছলিম হ'লেও BPFক ভোট দিব, খ্ৰীষ্টান হ'লেও BPFক ভোট দিব, বৌদ্ধিষ্ট হ'লেও BPFক ভোট দিব, বাথৌ বা ব্ৰহ্ম হ'লেও BPFক ভোট দিব। এইটো খাটাং। BPF জিকিবই। আজি BTCত যিমান জনসাধাৰণ আছে চব ধৰ্মৰ মানুহ, চব ভাষা ভাষীৰ মানুহ, চব জাতিৰ মানুহ BPF দলক ভোট দিবৰ কাৰণে তেখেতসকলে ৰেডি হৈ আছে। জাষ্ট ইলেকশ্যনৰ দিনটো ৰখি আছে। 100% BPF জিকিব কোকৰাঝাৰত আৰু ওদালগুৰি দৰঙতো। নৱচৰণীয়া তেখেতে দুবাৰ জিকি যোৱাৰ পিছত আজি আকৌ ইলেকশ্যন খেলিবৰ কাৰণে আগুৱাই আহিছে। তেখেতে হয়তো ভাবিছে তৃতীয়বাৰৰ কাৰণে MP তেখেতেই হ'ব, কিন্তু ভিতৰত তেখেতে সোমোৱা নাই যে প্ৰথম যেতিয়া ইলেকশ্যনত আহিলে বড়ো অনাবড়ো ৰাজনীতি তেখেতে কৰিলে। কিবা এটা কাৰণত BTCৰ অনাবড়ো সম্প্ৰদায়ৰ মানুহসকলে তেখেতে যি প্ৰতিশ্ৰুতি দিছিলে যে আদিবাসী ৰাজবংশীসকলক মই MP হৈ গ'লে দিল্লীত চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি পেলাই ST কৰিম, মুছলিম মানুহ, গোৰ্খা মানুহ, বঙালী মানুহসকলক যি ডিপ ভোটাৰ সমস্যা আছে তেখেতসকলৰ এই ডিপ ভোটাৰ সমস্যাটো তেখেতে দিল্লীত MP হৈ যোৱাৰ পিছত সমাধান কৰি দিম বুলি কৈছিলে। BTCৰ মাটিৰ সমস্যা আছে বুলি তেখেতে কৈছিলে, MP হৈ গ'লে BTCৰ যিমান মাটিৰ সমস্যা আছে সমাধান কৰি দিব বুলি তেখেতে কৈছিলে। MP হৈ যোৱাৰ পিছত আমাৰ বড়োসকলৰ ওপৰত এইটো কৰিব সেইটো কৰিব তেখেতে কৈছিলে। আৰু BTC গভৰ্ণমেণ্টক মানে 6 শিডিউল BTC 6 শিডিউলটো তেখেতে আকৌ ডিজলভ কৰাৰ কথা কৈছিলে। কিন্তু দুবাৰ MP হৈ যোৱাৰ পিছতো আমি নৱচৰণীয়াই পাৰ্লিয়ামেণ্টত এই আদিবাসীসকলৰ কাৰণে, এই ৰাজবংশীসকলৰ কাৰণে, এই মুছলিম ভাইসকলৰ কাৰণে, কোনোবা বঙালীৰ কাৰণে, কোনোবা নেপালীৰ কাৰণে কথা কোৱাটো আমি শুনিবলৈ নাপালোঁ। বৰঞ্চ ৰাইজে এতিয়া কয়, আমিও জানো 10 বছৰ MP হৈ থাকোঁতে তেখেতে পাৰ্লিয়ামেণ্টত এটা কথা স্পীচ দিব নোৱাৰিলে। গতিকে ইয়াৰ পৰা BTC বাকীয়ে একো আশা কৰিব নোৱাৰে। আৰু BTCত যাই থাকিবলৈ বড়ো অনাবড়ো সেই ৰাজনীতিটো কোনেও নিবিচাৰে। আমি বিচাৰোঁ BTCত শান্তি আহে, প্ৰত্যেক জাতি গোষ্ঠীৰ মাজত, ধৰ্মাৱলম্বীৰ মাজত যেন ৰাজনৈতিকভাৱে
সামাজিকভাৱে একত্ৰিত হয় এইটোহে বিচাৰে যেতিয়া শান্তি আহিব যেতিয়া প্ৰত্যেক সমাজৰ মানুহসকলে একগোট হ'ব তেতিয়া অঞ্চলৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে ভাল হয় এইটোকে বিচাৰে এতিয়া উন্নয়নমূলক ইয়াত যিমান কাম হৈছে BPF দলে কৰিছে সেইটো BTC বাকিয়ে জানে নিজৰ চকুদি দেখিছে ইয়াৰ হীৰা চৰণীয়া আহি পেলাই ডাঙৰ ডাঙৰ যদি কথা কয় আকৌ তেখেতে সোমাব নোৱাৰে সমাজত দুবাৰ কি বুলি কয় পচা আমটো দুবাৰ বেচিব পাৰিছে তৃতীয়বাৰৰ কাৰণে তেখেতে বেচিব নোৱাৰে BTC বাকিয়ে আকৌ তৃতীয়বাৰৰ কাৰণে তেখেতক ভোট নিদিয়ে আপোনালোকে চাওক BPF সবতকে ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি বড়োলেণ্ডত যোৱাবাৰ ইলেকশ্যনত যদিও বা তেখেতসকলৰ 4টা দল একগোট আছিলে AGP JSP UPPL আৰু BJP আমি BPF অকলশৰীয়া ইলেকশ্যন খেলিব লগা হৈছিল কিন্তু আমি 17টা পাইছো AGP এটাও পোৱা নাই JSP এটা পাইছে আৰু UPPL কিমান পাইছে আপোনালোকৰ মনত আছে 9টা পাইছে তাৰ পিছত BJP কিমান পাইছে ইহঁতে আকৌ কংগ্ৰেছ আৰু BJP কেতিয়াবা মিলজুল হয়নে কংগ্ৰেছৰ এজন কেণ্ডিডেট জিকি যোৱা শ্ৰীৰামপুৰৰ জিকি যোৱা মানুহ SP পঠিয়াই পেলাই পুলিচ পাৰ্চনেলক পঠিয়াই পেলাই গাড়ীত উঠাই পেলাই গুৱাহাটীত লৈ গৈ কিডনাপ কৰি পেলাই লিলি হোটেলত থৈ আৰু JSP কেণ্ডিডেটক পুলিচ পঠিয়াই পেলাই লৈ গৈ এই লিলি হোটেলত থৈ পেলাই চৰকাৰ গঠন কৰিব